কিবা এটা ডাইলগ মাৰিব শুনকচোন আপোনালোকে দাদা ডাইলগটো কওক মই মানে বহুত বুৰ্বক ল'ৰা আছিলোঁ ডেষ্টিনেশ্যন পাবলৈ আৰু বহুত আছে প্ৰায় 1 কিলোমিটাৰো অহা নাই আৰু বহুত যাব আছে ডাইৰেক্ট তাতে আৰু লগ ধৰিম যাই পেলাই এটা ভিডিঅ' নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক অন্য এটা ব্লগলৈ মোৰ ইউটিউব চেনেলটোৰ পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আপোনালোকে দেখা পাব আমাৰ মানে ওচৰে সকলোৱে চিনি পায় বংশৰ ৰাইজসকলে যিবিলাক মানুহে বংশত থাকে সেইসকলেতো চিনি পায় ভাঙৰা মন্দিৰ এটা আছে আমাৰ ওচৰতে অলপমান গ'লেই পায় প্ৰায় অহা যোৱা 5-6 কিলোমিটাৰমান হ'ব সেই মন্দিৰটোত যাম বুলি ভাবিছোঁ কাৰণ যিহেতু ওচৰৰ গাঁৱৰে হয় বংশৰতে থাকোঁ আৰু যিহেতু বংশৰত ডেকা ল'ৰা সেইবাবে অলপমান দেখাম বুলি ভাবিছোঁ তেনেহ'লে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক ডেষ্টিনেশ্যন পাবলৈ আৰু বহুত আছে প্ৰায় 1 কিলোমিটাৰো অহা নাই আৰু বহুত যাব আছে ডাইৰেক্ট তাতে আৰু লগ ধৰিম যাই পেলাই এটা ভিডিঅ' নকৰোঁ আৰু গাইজ ফাইনেলি 3-4 কিলোমিটাৰ চাইকেল চলাই ৰাইড কৰি ফাইনেলি ফিংগেশ্বৰৰ মন্দিৰৰ দুৱাৰমুখ পালোঁ আৰু গাইজ সদায় এটা কথা মনত ৰাখিব লাগে যে মন্দিৰৰ দুৱাৰমুখ পাৰ কৰাৰ পাছত সদায় খেয়াল এই মন্দিৰটো মানে এনে কিমানমান মানুহ ডেইলি মানে আমাৰ মানুহ বুলি কওঁতে এইটো নিৰ্দিষ্ট নাই কিমান ভোগ থাকে বিবাহ যাত্ৰী থাকে কেতিয়াবা 100 হ'ব পাৰে 500 হ'ব পাৰে 1000 হ'ব পাৰে কেতিয়াবা এজনো নাহিবও পাৰে তেনেকুৱা আৰু এনে মন্দিৰটোৰ কিবা ৰহস্য আছে নেকি মানে আগৰে দিনৰে আমাৰ আগৰ দিনৰ যিটো ৰহস্য বুলি কোৱা যায় আমাৰ ভৃংগেশ্বৰ বাবা ওপৰতে আছিলে আগতে এই ওপৰত চিৰিৰ ওপৰত পাহাৰৰ ওপৰত আছিলে পাহাৰৰ ওপৰত থাকিলে মানে এজন বৃদ্ধ ব্ৰাহ্মণ এজনে পূজা কৰি আছিলে পূজা কৰি থাকোঁতে এদিন মানে কি হ'ল বুঢ়া মানুহ বৰষুণ দিছিলে পিছল খাই পৰি গ'ল চাকি বন্তি জ্বলাই আহোঁতে মানে বুঢ়াই ক'লে বাবা তোমাকে চাকি জ্বলাব আহিছোঁ তুমি মোক পেলালা আজিৰ পৰা তোমাক মই চাকি দিব নাহোঁ যদিহে তুমি তললৈ নামি নাহা এইখিনি মানে ৰহস্য আছে নেকি তেতিয়া মানে বুঢ়াই তেনেকৈ কৈ গুচি গ'ল ঘৰত কিবা এটা ডাইলগ মাৰিব শুনকচোন আপোনালোকে দাদা ডাইলগটো কওক মই মানে বহুত বুৰ্বক ল'ৰা আছিলোঁ এদিনাখন মাছ মন্দিৰত আহিছে ফটো চটা ল'লোঁ একদম লৈ পেলাই ইয়াতে মানে খোৱা যিবিলাক মানে দায়িত্ব থাকে সেইবিলাক দায়িত্ব ইয়াতে কৰা হয় খোৱা চোৱা এইবিলাক গাইজ এবাৰ ফিংগেশ্বৰ দেৱালয় মন্দিৰটোৰ 360 ভিউ পইণ্ট চাই লওক আহিলোঁ সেৱা চেৱা কৰিলোঁ অলপ ফটা চটা ল'লোঁ আৰু এনেই অলপ মানে ঘূৰি আহিছোঁ আৰু ইয়াতে মানে দেখাব লগা বস্তু ইমান একো নাই কিন্তু জানিবলগীয়া বস্তু বহুতেই বেছি আছে এই মানে মন্দিৰটোৰ ৰহস্য ক'বলৈ গাইজ আমি এবাৰ ওপৰত যাম ভিউ পইণ্টটো চাবলৈ আপোনালোকক দেখামেই তাতে আৰু গাইজ মানে ইয়াৰে পুখুৰীটো ভিংগেশ্বৰ দেৱালৰ ওচৰতে থকা পুখুৰীটো অলপ মানে বহল কৰি দিয়া হ'ব ওপৰত আহি পালোঁ আৰু আহি পাই পেলাই ইমান বেছি ভাল লাগিছে ভিউ পইণ্টটো চাই লগতে একদম চব বংশৰখন চাব পাৰি ইয়াতে ওপৰত আহি যদি আপোনালোকে ইয়ালৈ অহা নাই তেতিয়াহ'লে আহিব দেৱালয় মন্দিৰক বাই ঘৰ আহি পালোঁ ঘৰ আহি পাই পেলাই একদম গধূলা হৈ গ'ল আৰু একদম ঘৰ আহি পালোঁ ডাইৰেক্ট আহিলোঁ একদম নেদেখালোঁ অহা একদম আৰু যদি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আৰু যদি কিবা ভুল হৈছে নিজৰ বুলি ক্ষমা কৰি দিব বুলি আশা ৰাখিলোঁ